নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আজি খুব এটা ভাল খবৰ, কুঞ্জ কানন নামেৰে ব্যৱসায়িক ভিত্তিত এক ফুলৰ নাৰ্চাৰী মুকলি হৈছে আমাৰ তালাপতে। আৰু এই বিশেষ নাৰ্চাৰীখন খুলিছে মোৰ আতৈ। আচলতে তেখেতে ফুলৰ সৈতে আগৰ পৰাই জড়িত, খুব ফুল ভাল পায়, গছ ভাল পায়, প্ৰকৃতিক ভাল পায়। তেখেতে বিভিন্ন ধৰণৰ গছ বা বিভিন্ন ধৰণৰ অৰ্কিড বা বিভিন্ন ধৰণৰ ফুল আগৰ পৰাই ইয়াতে পাৰ্মানেণ্টলি নিজৰ লগতে ৰাখিছে, কিন্তু ব্যৱসায় ভিত্তিকভাৱে এতিয়া খুব সুন্দৰভাৱে তেখেতে মুকলি কৰিছে। গতিকে যিখিনি ফুল তেখেতে ব্যৱসায় ভিত্তিত আনিছে আৰু যিখিনি ফুল আগৰ পৰাই আছে, আটাইখিনি মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। গতিকে আমাৰ সৈতে আছে আতৈ। নমস্কাৰ। আৰু আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ, আজি খুব ধুনীয়া এটা ব্যৱসায় ভিত্তিত নাৰ্চাৰীখন যিহেতু মুকলি কৰিছে। বহুত বহুত ধন্যবাদ জনালোঁ। হয়। আতৈ, প্ৰথম যদি যাওঁ, এই বাঁহজোপা আমি আগৰ পৰা দেখি আহিছোঁ, কিন্তু দৰ্শকসকলক মই মানে আজি দেখুৱাব চেষ্টা কৰিছোঁ। এইটো আপোনাৰ নিজৰ প্ৰচেষ্টা? হয়। এইটো আচলতে এজোপা ভুলুকা বাঁহ হয়, বাঁহৰ মূৰা হয়। ইয়াক মই আজি প্ৰায় 3টা বছৰ হ'বগৈ। আৰু ইয়াক এনেদৰে বনচাই ৰূপত, আচলতে বনচাই বুলি নকওঁ, কিন্তু বনচাইৰ যি ধৰণে আচলতে ৰাখে ঠিক তেনেকৈ ইয়াক ৰাখিবলৈ যত্ন কৰিছোঁ। আৰু বাৰিষা সময়ত খুব ধুনীয়াকৈ গোটেই পাতবিলাকে চাৰিওফালে গোটেই গছজোপাক মানে ঢাকি ৰাখে। হয়। মই এইজোপা দেখুৱালোঁ যে বনচাই হেৰি কৰিছে, কিন্তু এটা বস্তু থাকি আহিল যেন অনুভৱ হৈছে। তথাপি মই অকণমান দেখুৱাই ল'ম বুলি ভাবিছোঁ। বন্ধু ঋতুৱে ভিডিঅ' কৰিছে, এইটো চাওকচোন কিমান ধুনীয়া এটা বস্তু ৰাখিছে ইয়াতে। এইফালে দেখিছে এটা হলৌ বান্দৰ ওলমি আছে, মানে কুঞ্জ কানন। এই বস্তুটোৱে আচলতে বহুতখিনি বুজাইছে যেন অনুভৱ হৈছে। এইফালে কাউণ্টাৰটো বনাইছে, লগতে আমি আগলৈ যাবলৈ চেষ্টা কৰিম। আৰু আপোনাৰ ইয়াত এজোপা দেখিছোঁ খুব ধুনীয়াকৈ। এজোপা কিমান বছৰৰ পৰা আছে এজোপা আপোনালোকৰ? মোৰ ইয়াতে থকা প্ৰায় 4 বছৰ হ'বগৈ। 4 বছৰ হ'ব? 4 বছৰ, হয়। এইটো মানে ডেকৰেশ্যনৰ প্লান্ট আৰু আলংকাৰিকভাৱে ৰাখে। আৰু এই গছজোপাৰ তেনেকুৱা বিশেষ ফুলো নাই বা গছজোপা ওখও নহয়, এনেধৰণৰ পাতবিলাক ওলাই থাকে। আৰু এই গছজোপাৰ ক'ত কি আছে নাজানো, কিন্তু যথেষ্ট দাম। আৰু মই এইজোপা সজাবলৈহে আনি ৰাখি থৈছোঁ। মানে দাম বুলি আমি যদি ধৰো, বৰ্তমানৰ এই গছজোপাৰ দাম কিমান মান হ'ব? এতিয়া সদ্যহতে যিটো পুলি হৈছে, ইয়াক নাই বুলি ক'লেও 5,000 টকাৰ ওপৰত হ'ব, যিটো চেপ এতিয়া লৈছে। কাৰণ মই যেতিয়া আনিছিলোঁ তেতিয়াই 3,000 টকা আছিলে সৰু পুলি। হয় নেকি? হয়। আচ্ছা, চাওকচোন বাৰু। কিন্তু পাতখন ভাল লাগিছে, দূৰৰ পৰা প্লাষ্টিকৰ যেন লাগে, কিন্তু খুব ধুনীয়া। পাতখন যথেষ্ট ডাঠ হয়। ইয়াত হয়তো আমাৰ এনেকুৱা নাহৰ পাতে 3খনমান 4খন বা 5খনমান মিলালে যিটো ডাঠ হয়, নাহৰ পাতখন ডাঠ হয় নহয় জানো, তেনেকুৱাই 4-5খনমান মিলালে ইয়াৰ সেই চেপটো ইমানটো ডাঠ হয়। হয়। আৰু আমি চাবলৈ চেষ্টা কৰিম, বিভিন্ন প্ৰজাতিৰ বাঁহ দেখিছোঁ। এইটো কি প্ৰজাতি বুলি কয়? প্ৰজাতিটো আচলতে ভালদৰে মই নাজানো, তথাপিও গোটেই বস্তুখিনি মই ইয়াৰ ওপৰত অধ্যয়ন কৰিম পৰৱৰ্তী পৰ্যায়ত। যিহেতু ৰাইজৰ বাবে এখন মই নাৰ্চাৰী খুলিছোঁ। মানে কেইটা প্ৰজাতিৰ বাঁহ আছে? মোৰ ইয়াতে 7-8টা প্ৰজাতি আছে। হয়, 8টা। এইজোপা বাঁহ গোটেই পাতখিনি বগা হৈ যায়। বাৰিষা কালত বিশেষ কৰি বগা হৈ থাকে। আৰু এইজোপা আপোনাৰ কলহৰ দৰে হয়, শকত হৈ যায়। আৰু এই বাঁহবিধ প্ৰায় লোকে হয়তো দেখিব পাৰে। আৰু যদি আপোনালোকে এই বাঁহবিধৰ হেৰিবিলাক চাওঁ বুলি কয়, আমাৰ এই অঞ্চলত এইখিনিত মই দেখা নাই, কিন্তু গুৱাহাটীতে বহুত ডাঙৰ এনেকুৱা নাৰ্চাৰীবিলাকত এই বস্তুবিলাক দেখোঁ। খুব ধুনীয়া এটা সম্পূৰ্ণ কলহটোৰ দৰে হয় ইয়াৰ পাতবিলাক। আৰু এজোপা মানে দুজোপা বাঁহ দেখিছোঁ, আৰু এজোপা অলপ বেলেগ। এইজোপা ইয়াৰ গা গছডাল সম্পূৰ্ণ ক'লা, একেবাৰে ক'লা হয় গা গছডাল। ব্লেক বেম্বো বুলি নামটো আচলতে মই সঠিককৈ ক'ব নোৱাৰিম, কিন্তু গা গছডাল সম্পূৰ্ণৰূপে ক'লা হয়। আৰু এইটো খুব বেলেগ দেখিছোঁ। এইটো কলহ সেই একেই হয়, কলহৰ আকৃতি। ইয়াক আচলতে বুদ্ধা বেম্বো বুলি বহুতে কয়। বুদ্ধা বেম্বো বুলি কয়। আৰু আছে এইফালে য়েল্ল' আছে। য়েল্ল' বাঁহ, এইটো হালধীয়া বাঁহ। এইটো প্ৰায় ঠাইতে আপোনালোকে দেখিব, প্ৰায় ঠাইতে আছে। আৰু এইফালে এজোপা আছে আপোনাৰ লতা বাঁহ। এইজোপা লতা আপোনালোকে দেখিছে। এই প্ৰজাতিটো আমাৰ এইফালে প্ৰায় নাই। এই প্ৰজাতিটো দাদা এজনে দিছিলে। আৰু মানে ইয়াত মই কৈছোঁ যে ইয়াত অসংখ্য মানে আপোনাৰ যিখিনি মানে পাৰ্মানেণ্ট গছ আছে, তেনেকুৱা বহুতখিনি গছ আছে। এইখিনি মানে ব্যৱসায় ভিত্তিক এতিয়া অনা নহয়, বহুত বছৰৰ পৰা আতৈ খুব ধুনীয়াকৈ নাৰ্চাৰীখন কৰি ৰাখিছে। লগতে অলপ ব্যতিক্ৰমী ধৰণৰ এজোপা বেলেগ গছ দেখিছোঁ, ৰংটো বেলেগ। মধুৰি গছ হয়। মধুৰি গছজোপা, এইজোপা ইয়াৰ পাতখিনি এটাই বিশেষত্ব, ইয়াৰ পাতখিনি আপুনি দেখিছেনে? মোৰ এটা আঙুলিৰ যিটো পাব এটা আছে, সেই পাবৰ সমান, ইমানেই ডাঙৰ হয় এই মধুৰি পাতখন। আৰু ইয়াৰ মধুৰিটো বৰ বেছি ডাঙৰ নহয় যদিও আপোনাৰ এটা সৰু এই যি আমাৰ বগৰী, বিলাতী বগৰী বুলি কওঁ বা আপেল বগৰী বুলি কওঁ, সেই আপেল বগৰীৰ সমানৰ চাইজটো হয়। আৰু অকণমান দুটা বস্তু দেখুৱাই লওঁ। ইয়াতে দেখিছে গোটেই গছজোপাত এইটো অৰ্কিড ওলমি আছে।
ভিন্ন ধৰণৰ অৰ্কিড অৰ্কিড মানে কেইটা প্ৰজাতিৰ মান আছে আপোনাৰ তাতে অৰ্কিড মোৰ ইয়াতে 12-13টা মান প্ৰজাতি আছে এইজোপা ভেন্দা হয় ভেন্দা বুলি কয় ভেন্দা আৰু আমাৰ এইটো থলুৱা কপৌ এইখিনি বহুত বহুত আগৰ পৰা আছে আৰু ভিন্ন ধৰণৰ ফুল ভিতৰলৈ আছে আমি বস্তু ৰাখিবলৈ যত্ন কৰিছো তাতে আছে মানুহে হয়তো হাঁহিবও পাৰে কিন্তু কথা হৈ গ'ল আমাৰ ল'ৰা ছোৱালী আকাশী লতা বুলি ক'লে চিনি নাপায় কিন্তু মই আমাৰ ইয়াতে আকাশী লতাও আনি ৰাখি থৈছো আকাশী লতা আজিকালি নোহোৱা হৈ গৈছে প্ৰায় আমাৰ হাবি বনবিলাক কাটি হেৰি কৰাৰ কাৰণে নোহোৱা হৈছে কিছু কিছু ঠাইত বহুত ভৰি আছে যদিও আমাৰ অঞ্চলবিলাকত নাই কাৰণে মোৰ ছোৱালীজনীয়ে চিনি পাওক বোলে আকাশী লতানো কি সেইকাৰণে ৰাখিছো আৰু এটা বস্তু থাকি গ'ল বিশেষকে অকণমান যদি এফালে আহে আপোনালোকে এফালে এটা খুব এজোপা চাপৰ গছ এজোপা দেখিছো এজোপা কি বুলি কয় আচলতে এইজোপা আচলতে ফাইকাছ হয় কিন্তু ইয়াক এই গোটেই বস্তুটো হেৰি আছিলে মই কিন্তু ইয়াক বনসাই শেপটো দিছো ওপৰত বনসাই শেপটো হয় আপুনি নিজে কৰে নিজে কৰিছো বাকি এইবিলাক বস্তু ক্ৰয় কৰোঁতে পাইছো গোটেই কিন্তু শেপটো মই বনসাই দিছো নিজে এনেকুৱাকে ভালকেইটা আমি প্ৰজাতি বনাই ৰাখিছো এটা বিক্ৰিৰ বাবে বিক্ৰি কৰা হ'ব বিচাৰিলে হয়তোতে মই বিক্ৰি কাৰণে কৰা নাছিলো কিন্তু ব্যৱসায়িক ভিত্তিত যেহেতু মই আৰম্ভ কৰিব লৈছে বনসাই ইয়াতো উপলব্ধ হ'ব হয় কৈ আছো কুঞ্জ কানন নাৰ্চাৰী আৰু এই কুঞ্জ কানন নাৰ্চাৰী এড্ৰেছটো মই পুনৰবাৰ কৈ দিছো তিনিচুকীয়া জিলাৰ তালাপ আচলতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ মানে এতিয়া 115 নং হ'ল সেই ঢলাশদিয়া ৰাস্তাটোৱে যদি যায় তালাপ বজাৰখনৰ পাৰ হৈ প্ৰায় 1.5 কিলোমিটাৰ মান আহিয়ে পাব টেঙাগাঁও পাৰ হৈ আহি প্ৰায় 1.5 কিলোমিটাৰ মান আহিয়ে এই নাৰ্চাৰীখন ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পাব আৰু যদি আঁতৰ অকণমান ভিতৰলৈ আহে আমি আহি অলি হাউচ এইটোত সোমাইছো আমি ভিন্ন ধৰণৰ ফুল দেখিছে আপোনালোকে এইখিনি ব্যৱসায়ৰ বাবে আনিছে ইতিমধ্যে আজি মুকলি হোৱা নাৰ্চাৰীখনৰ গৰিষ্ঠ সংখ্যক ফুলে খালী হৈ গ'ল বিক্ৰী হৈ গ'ল আমি আহি পোৱা দেৰি হৈ গ'ল গতিকে এইখিনি গোটেই ভৰ্তি হৈ আছিলে যথেষ্টখিনি ফুল আছিলে এইখিনি বিক্ৰী হৈ গ'ল আৰু মাজে মাজে দেখিছে আপোনালোকে অৰ্কিড ওলমি আছে গতিকে আৰু এইখিনিৰ পৰা আমি আৰম্ভ কৰোঁ এইবিলাক পিটনিয়া পুলি হয় হয় পিটনিয়া এইবিলাক ডেন্টাছ আছে এইবিলাক পিটনিয়া সিঙ্গল ডাবল তেনেকে আছে এইটো জেট প্লান হয় জেট প্লান হয় তাৰ পিছত এইটো ফাৰ্ন বুলি কয় গম পাইছে ঢেকিয়া যিটো হয় গোল্ডেন কালাৰৰ যিটো হয় এইফালে আপোনাৰ কিচেন্টিমাম যিটো আমি ইন্দ্ৰ মালতী আমাৰ হয় হয় এইবিলাক সেলভিয়া কয় ন সেলভিয়া এইফালে ইন্দ্ৰ মালতীয়ে হয় আৰু এইটো যদি কওঁ আমি এইটো ফাইকাছ অন্য এটা প্ৰজাতি হয় এইবিলাকক আচলতে বনসাই ৰূপত চেপ দিব ভাল হয় বা খুব ধুনীয়া ডাঙৰ কৰি ৰাউণ্ডকে চেপ দিব বিচাৰিলে চেপ দিব পাৰি তেনেকুৱা ধৰণৰ প্লান হয় আমি যদি এনেকে ভিতৰলৈ সোমাই আহি থাকো এইটো কি বুলি কয় এইটো ফাৰ্ম বুলিয়ে কয় ঢেকিয়া আচলতে ঢেকিয়া প্ৰজাতিৰ হয় আৰু এইবিলাক এতিয়া নহয় এইবিলাক কেইবা বছৰো হৈছে মই আপোনাক কৈছো বা আপুনিও জানে প্ৰায় মই মেট্ৰিক পৰীক্ষা দিয়াৰ সময়ছোৱাৰ পৰা ফুলৰ সৈতে জড়িত হৈ আছিলো তেতিয়া হয়তো এনেধৰণে বস্তুবিলাক গোটাব পৰা নাছিলো যদিও সৰু সৰুকে এটা এটাকে আনি তেনেকে ৰাখিছিলো এটা অৰ্কিড এটা আছে আৰু বিশেষ কথা কওঁ আটাইখিনি বস্তু কিনি অনা নহয় বেলেগৰ পৰা ইয়াতে বহুতখিনি কৰা ইয়াতে কৰি আচলতে বিক্ৰীৰ বাবে কিছুমান ব্যৱস্থাও কৰিছে আৰু কিছুমান বেলেগ ডাঙৰ নাৰ্চাৰীৰ পৰা কিছুমান বস্তু আনিছে এইখিনি ইয়াতে কৰা এইখিনি গোটেইখিনি এইটো বগা কচু নিচিনা লাগিছে এইটো ৰঙা ৰঙৰ কচু গুলপীয়া বেলেগ বেলেগ নাম হ'ব পাৰে কিন্তু মই কচু বুলিয়ে কৈছো আৰু জি প্লান হয় বুলি কওঁ নিজে কৰা প্লানবিলাক আচলতে নিজে এজোপা হলেও তাৰ পৰা যথেষ্ট অংশখিনি কৰি ল'ব পাৰে পৰৱৰ্তী পৰ্যায়ত কেনেধৰণে কৰি ল'ব লাগে সেইখিনি বস্তু আপোনালোকৰ মাধ্যমেৰে জনাবলৈ প্ৰয়াস কৰিম যিহেতু বস্তুবিলাক ক্ৰয় কৰিবলৈ যাওঁতে যথেষ্ট টকা এটা লাগে গতিকে নিজে যদি কৰি ৰাখিব পাৰে হয়তো ক'ৰবাত কোনোবা নাৰ্চাৰী এখনত হলচেলত তেখেতে বিক্ৰী কৰিও 2 টকা উপাৰ্জন কৰিব পাৰিব নতুবা কাৰোবাৰ ফুলৰ প্ৰতি হেঁপাহ থকা মানুহগৰাকীকো উপহাৰ হিচাপে দিব পাৰিব ঠিকে খুব ভাল কথা কৈছে যে ফুল কিনিলেই নহ'ব আপোনালোকে ফুলটো কেনেকৈ ভৱিষ্যতে ইয়াৰ পৰা এটা ফুলৰ পৰা 2টা কৰিম বা ফুলটো কেনেকৈ প্ৰতিপাল কৰিব লাগে আটাইখিনি কথা খুব ধুনীয়াকৈ শিকাই দিম বুলি কৈছে গতিকে আপোনালোকৰ টেনশ্যনৰ কোনো কাৰণ নাই খুব ধুনীয়াকৈ ফুল লৈ যাওক আৰু ইয়াতে আমি টিলিঙা ফুল বুলি কওঁ সাধাৰণতে জবা ইয়াতে আছে আৰু ভালেখিনি আছিলে কিন্তু সদ্যহতে নাই বিক্ৰী হৈ গ'ল কালি ৰাতি আহিছিলোঁ আমি যথেষ্ট ফুল দেখিছিলোঁ এইটো কি টকৰ বুলি কয় নীল টকৰ ন এই পাৰ্পল কালাৰ টাইপৰ ফুল ফুলে আৰু খুব থোপা কৰি কিনে ফুলে সদ্যহতে ফুলবিলাক সৰিছেগে কিন্তু খুব ধুনীয়া এটা ফুল এইফালে সান ইমপ্ৰেছন বুলি কয় এইফালে আছে আৰু একেবাৰে চকুত লগা ফুলখিনি চাওঁচোন আমি ইয়াতে ফুলি আছে এইখিনি কি বুলি কয় সাধাৰণতে এইখিনি আমি আচলতে যেতিয়া আমাৰ পৰা হেৰি কৰিবলৈ যাওঁ আমি কিচেন্টিমাম বুলি সাধাৰণতে জানো কিন্তু আমাৰ গাঁও অঞ্চল বা ৰাইজে অসমীয়া শব্দত যদি কওঁ ইন্দ্ৰমালতী হয় আকৌ আমি যেতিয়া ক্ৰয় কৰিবলৈ যাওঁ মাল্টি ফ্লৰা বুলি এই বস্তুটোৰ হেৰি কৰে হয়
তেনেকুৱাকে বস্তুবিলাক নামবিলাক নামাংকৰণ কৰি সাধাৰণতে আমি যিহেতু অসমতে বসবাস কৰো ইন্দ্ৰমালতী দেখিছে খুব ধুনীয়াকে ইন্দ্ৰমালতী ফুলি আছে আপোনালোকে লৈ যাব পাৰিব এইখিনি গোটেই ভৰ্তি হৈ আছিলে গোটেই মানে আমি আহোঁতে দেৰি হ'ল শেষ হৈ গ'ল কিন্তু ইয়াতে বহুত ধুনীয়া দেখিছো এইটো আমাৰ স্থানীয় নহয় চাগে এইটো এইবিলাক আমাৰ স্থানীয়টো নহয় স্থানীয় হলে পাতবিলাক ডাঙৰ হয় ওখ হয় আৰু ইয়াৰ যিখিনি শেপটো আপুনি দেখিছে এইটো ধৰণে থাকি যাব প্ৰতিপাল কৰোঁতে কিন্তু যত্ন ল'ব যথেষ্টখিনি ইয়াক গুৰুত্ব দিব লাগে ন বহুত কেইটা ৰঙৰ ভিন্ন ৰঙৰ আছে ইয়াতে গুলপীয়া দেখিছো একদম এইটো তেজ ৰঙৰ দেখিছো নৰ্মেল ৰঙাটো দেখিছো খুব ধুনীয়াকে আছে আৰু আমি যদি আগুৱাই গৈ থাকো এইটো বাগানভেলিয়াৰ অন্য এটা প্ৰজাতি এইটো ৰাবাৰ প্লেণ্ট নহয় জানো এইটো ৰাবাৰ প্লেণ্ট ব্লেকটো এইটো ঘৰতে কৰা নে এইটো ঘৰতে কৰা হয় ইয়াৰ আৰু কালি বহুতখিনি আছিলে প্ৰায় বিক্ৰী হৈ গৈছে এইখিনিও কৈছে আৰু যদি আমি এনেকে ৰাউণ্ড মাৰো এফালে খুব ধুনীয়াকে ফুলি আছে এইটো বনচাই এইটো ঘৰতে আপুনি কৰা নহয় জানো বনচাই আমি দেখি আছো ভৰিৰ পৰা বনচাই এইটো নিজে কৰা তথাপিও আপোনালোকে যদি ক্ৰয় কৰিব বিচাৰে তেখেতৰ সৈতে যোগাযোগ কৰিলে নিশ্চয় ব্যৱস্থা কৰি দিব আৰু এইখিনি পিচ লিলি নেকি বাৰু পিচ লিলি আছে বিভিন্ন ধৰণৰ অৰ্কিড আছে মানে ষ্টক আৰু আহিব অৰ্কিড চৰ্কিড বহুতখিনি আহিব আৰু এইটো ফুলি আছে খুব ধুনীয়াকে দেখিছে নে ভিন্ন ৰঙী হয়া ন যিটো প্ৰজাতি এটা দুটা প্ৰজাতি মোৰ ইয়াতে আছে কিন্তু এই বস্তুখিনি মই এটা ৰাইজক আপোনালোকৰ মাধ্যমেৰে অৱগত কৰিব বিচাৰিম এইটো মাৰ্কেটত ইয়াক লৈ কিন্তু বহুত ধৰণে মানে ইয়াৰ ৰেটটোক লৈ কিনে বা এই হেৰিটোক লৈ কিনে যথেষ্ট মানুহবিলাকে সুবিধা লৈ আছে কিন্তু যি ধৰণে আচলতে হেৰি হয় তেনেকুৱা নহয় গতিকে মানুহবিলাকক হয়াৰ ওপৰত বেছি গুৰুত্বটো দিবলৈ যাতে নিদিয়ে আপোনালোকৰ মাধ্যমেৰে কম কাৰণ যিমান ইয়াৰ মূল্যটো ৰাখে সেইমতে কিন্তু হয়াৰ কোনো বেলেগ হেৰি নাই আৰু কিছুমান হয়া আছে কিন্তু বজাৰবিলাকত আচলতে বহুত বেছি ধৰণে উলিয়াই দিয়ে ব্যৱসায় ভিত্তিত হেৰি চলাওক বুলি সাধাৰণতে আমাৰ এইবিলাক প্ৰকৃতিৰ গছ গছনিৰ মাজতে থকা হেৰি হয় আৰু ইয়াৰ উপৰিও অসংখ্য গছ আছে যেনেকে আপোনাৰ স্পাইডাৰ প্লেন হওক ৰিবন গ্ৰাছ হওক বা বহুতখিনি ফুল আছে তাৰমানে আটাইখিনি দেখুৱাব পৰা নাই আৰু নতুন নতুন ষ্টকো আহিয়ে থাকিব আৰু মই এটা বিশেষ কথা কওঁ আমি যেতিয়া ফুৰিবলৈ যাওঁ ক'ৰবালে আমাৰ গোটেইখিনিয়ে মানে ঘূৰি আহোঁতে নাৰ্চাৰীত সোমাই আঁতৰে গোটেই গাড়ীখন ফুলে ভৰাই আনে মানে আমাৰ বেক চেক চাইড কৰি গোটেই ফুলে ভৰাই আনে সেই তেতিয়াৰ পৰাই যেতিয়াবা আমি ঘূৰি ফুৰোঁ যিহেতু আমি ভ্ৰমণ পিপাসু মানুহ অকণমান য'ত যাওঁ কিন্তু পুৰা ফুলে লৈ আহে আমি মানে ফুল বা পাৰ্মানেণ্ট ফুল বা ধৰক ছিজনেই হওক গোটেই তেনেকুৱাই বেছিকৈ ভৰ্তি কৰি আনে মানে আমাৰ বেগবোৰ চাইডে কৰি দিয়ে গতিকে গাড়ীখন তেনেকুৱা ধৰণৰ ফুলে যথেষ্ট ভৰ্তি হৈ আহে গতিকে তেখেতে খুব ব্যৱসায় ভিত্তিত আৰম্ভ কৰিছে গোটেই কামখিনি খুব ভাল লাগিছে আৰু নতুন নতুন ষ্টক আহিব মই ইতিমধ্যে যোগাযোগ কৰিছোঁ তেখেতলোকে ষ্টকখিনি আজি সন্ধিয়া সময়ত পঠিয়াম বুলি কৈছে চাওঁ এতিয়া কেনেকুৱা কি ধৰণে তেখেতলোকে পঠিয়ায় আৰু এবাৰ আপোনাৰ মুখৰ পৰা আপোনাৰ এড্ৰেছটো কৈ দিব হয় বৰ্তমান আমাৰ আপোনালোকৰ যিখন কুঞ্জ কানন সেই কুঞ্জ কাননখন আছে তিনিচুকীয়া জিলাত তালাপ এৰা গাঁৱত ৰাষ্ট্ৰীয় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা এখন নাৰ্চাৰী গতিকে আপোনালোকে যদি কেনেবাকৈ নাৰ্চাৰীখনৰ সৈতে যোগাযোগ কৰিম বুলি কয় তেতিয়াহ'লে ফোন নাম্বাৰটো মই আপোনালোকক দি দিম মই ফোন নাম্বাৰটো মই মোবাইলৰ স্ক্ৰীণতো দি দিম আৰু ডেছক্ৰিপশ্যনতো চাব আপোনালোকে খুব ধুনীয়াকৈ তাতে মোবাইলটো পাব ভিডিঅ'টোৰ শেষত স্ক্ৰীণতো পাই যাব ফোন নাম্বাৰটো এড্ৰেছটো খুব প্ৰপাৰ পাই যাব তাৰ সৈতে যোগাযোগ কৰিব ষ্টকবিলাক গম পাব যে কি ধৰক আপোনাৰ কোনটো ৰিকুৱাৰমেণ্ট চাই পেলাই আপুনি ফুলটো অৰ্ডাৰ কৰিব পাৰিব বা আছে নে আপুনি গম পাব পাৰিব নহয় জানো হয় আৰু শেষত এটা কথা ক'ব বিচাৰিম মই আচলতে মই আৰু এটা লক্ষ্য উদ্দেশ্য লৈ এই নাৰ্চাৰীখন মুকলি কৰিছোঁ আৰম্ভ কৰিছোঁ যিহেতু বহু লোকৰ এনেকুৱা আছে ফুলৰ প্ৰতি বা গছ গছনিৰ প্ৰতি দুৰ্বলতা এটা আছে মানে ফুল লগোৱাৰ হেঁপাহ এটা আছে বাগিচা এখন বনোৱাৰ হেঁপাহ এটা আছে কিন্তু ক'ৰবাত নক'ৰবাত সেই ফুলবিধ বা গছ পুলিবিধ দামটো বা মূল্যটো বহুত বেছি হোৱাৰ কাৰণে আগবাঢ়ি যাব নোৱাৰে হয়তো যিমানখিনি কয় সিমানখিনি নহ'লেও আচলতে চলি যায় ব্যৱসায়িক ক্ষেত্ৰখনত সেই বস্তুটোৰ ওপৰত মই গুৰুত্ব দিম আৰু ইতিমধ্যে মই গুৰুত্বটো দিছোঁ আৰু সেইমতে ৰাইজে যিহেতু আজি ইয়ালৈ আহিছে ৰাইজে তেখেতলোকে নিজেই কৈছে যে হয় অলপমান কম পাইছোঁ ইয়াতে গতিকে মোৰ ভাল লাগিছে যাতে প্ৰত্যেকেই ফুলৰ প্ৰতি আগ্ৰহ হওক বা প্ৰকৃতিৰ প্ৰতি যাতে মৰম ভাল পোৱাটো বেছি বাঢ়ক তাৰ প্ৰতি গুৰুত্বটো দিম ঠিক কৈছে আঁতৰে যিহেতু ফুলৰ প্ৰতি প্ৰকৃতিৰ প্ৰতি ভাল পোৱা হওক আঁতৰে যথেষ্ট প্ৰকৃতিৰ প্ৰতি কাম কৰে বিভিন্ন ঠাইত চৰাইৰ বাঁহ সাজি দিছে খুব ধুনীয়াকৈ চৰাইবিলাক আহে থাকে তাতে আৰু খুব ধুনীয়াকৈ গোটেই ব্যৱস্থাপনাবিলাক কৰি দিছে তাৰমানে চৰাই চিৰিকটি খাদ্যৰ পৰা আদি কৰি পানীৰ পৰা আদি কৰি বাঁহবিলাকো সাজিছে গতিকে খুব ধুনীয়া এটা প্ৰচেষ্টা পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আঁতৰে ধন্যবাদ থাকিল আৰু ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি চেষ্টা কৰিম এইখন নাৰ্চাৰী নতুন নতুন ষ্টক আহিলে আপোনালোকক দেখাবলৈ লগতে প্ৰকৃতি সম্পৰ্কীয় চৰাই সম্পৰ্কীয়
গছ সম্পৰ্কীয় বিভিন্ন ধৰণৰ ভিডিঅ' আমি আনিবলৈ চেষ্টা কৰি থাকিম এই চেনেলটোত। আৰু আপোনালোকে যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজখন ফ'ল' কৰি দিব, আৰু ইউটিউবত চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোকে ভিডিঅ'টো চোৱাৰ বাবে পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয় অসম। ধন্যবাদ। জয় অসম।